নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে ষষ্ঠমান শ্ৰেণীৰ পাঠ 2 গণিত বিষয়ৰ সাধাৰণ উৎপাদকৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ সাধাৰণ উৎপাদকৰ বিষয়ে। আজি মই তোমালোকৰ লগত আলোচনা কৰিম গৰিষ্ঠ সাধাৰণ উৎপাদকৰ বিষয়ে, যাক চুটি ৰূপত কোৱা হয় গ সা উ। গ সা উনো কি হয়, আমি আজি তাকে আলোচনা কৰিম। গৰিষ্ঠ সাধাৰণ উৎপাদক কাক বোলে? তোমালোকে ডেফিনেশ্যনটো চাই লোৱা। দুটা বা ততোধিক বেছি সংখ্যাৰ সাধাৰণ উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটোৱে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক। গ সা উ মানে তোমাৰ দুটা সংখ্যাৰ উৎপাদকবোৰৰ ভিতৰত তুমিতো উৎপাদক বেছি এটাতকৈ বেছি পাব, এটা বা তাতকৈ বেছি পাব পাৰা। তাৰ ভিতৰত সেই সাধাৰণ উৎপাদকবোৰৰ ভিতৰত যিটো আটাইতকৈ ডাঙৰ উৎপাদক হ'ব সেইটোৱে হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক। গ সা উ। আমি এতিয়া এটা উদাহৰণৰ সহায়ত তোমালোকৰ ধাৰণাবোৰ অধিক স্পষ্ট কৰি দিবলৈ যত্ন কৰিম। এতিয়া তোমালোকে চোৱাচোন, আমি সাধাৰণ উৎপাদক উলিয়াব লাগে, গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে, গ সা উ উলিয়াব লাগে কাৰ? 36 আৰু 84। এতিয়া তোমালোকে চোৱা, 36ৰ প্ৰথমতে আমি কি উলিয়াব লাগিব? তোমাৰ আমি 36ৰ উৎপাদক উলিয়াম। 36ৰ উৎপাদক 1 36 গুণ 36, 2 18 36, 3 পূৰণ 12 36, 4 পূৰণ 9 36, 6 6 গুণ 36। গতিকে 36ৰ উৎপাদক কি হ'ব? 1 হ'ব, 2 হ'ব, 3 হ'ব, 4 হ'ব, 6 হ'ব। এইটো 6 নিলিখিলেও হ'ব, তুমি এবাৰ যেতিয়া লিখিবা এইটো 6 লিখিব দৰকাৰ নাই। 9 হ'ব, 12 হ'ব, 18 হ'ব, 36। সেইকেইটা লিখিছোঁ ন আমি ইয়াত, গোটেইকেইটা লিখিছোঁ, দেখিছে ন? 36ৰ উৎপাদক। তাৰপিছত এতিয়া 84 চোৱা। 84 1 পূৰণ 84, 84, 2 পূৰণ 84, 3 পূৰণ 28, 4 পূৰণ 21, 6 পূৰণ 14, 7 পূৰণ 12। এতিয়া 84 উৎপাদক কি কি হ'ব? 1 হ'ব, 2 হ'ব, 3 হ'ব, 4 হ'ব, 6 হ'ব, 7 হ'ব, 12, 14, 21, 28, 42 আৰু 84। লিখিছোঁ নে সাধাৰণ উৎপাদক এই গোটেইকেইটা? ইয়াত আমি লিখিছোঁ। তেনেকৈ 36 উৎপাদক লিখিলোঁ, 84 উৎপাদক লিখিলোঁ। এতিয়া তোমালোকে 36 আৰু 84 সাধাৰণ উৎপাদক মিল থকা দুইটাতে কি আছে? 1 1 আছে, 2 2 আছে, 3 3 আছে, 4 4 আছে, 6 6 আছে, আৰু কি আছে বাৰু চোৱাচোন। ইয়াত 9 আছে, ইয়াত 9 নাই, ইয়াত এইটোত 7 আছে, তাত 7 নাই, ওপৰত 7 নাই, কিন্তু কি আছে? 12 12 আছে, এই 12 12 লিখিছোঁ। আৰু ইয়াত 18 আছে, ইয়াততো 18 নাই, গতিকে আৰু নাই লিখিবলগা, অকল 12টোৱে আছিল। মানে 1 হ'ল সাধাৰণ উৎপাদক কি কি হ'ল? 1 হ'ল, 2 হ'ল, 3 হ'ল, 4 হ'ল, 6 হ'ল আৰু 12 হ'ল। আৰু এই সাধাৰণ উৎপাদককেইটাৰ ভিতৰত চবকে ডাঙৰ সাধাৰণ উৎপাদকটো কি হয়? 12। গতিকে গ সা উ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ল 12। বুজি পালানে? সাধাৰণ উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎপাদকটোৱে হ'ল গ সা উ, মানে গৰিষ্ঠ সাধাৰণ